ফ্ৰেণ্ডছ, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোকে ভালেই আছে, মোৰো ভাল। আৰু 2023-ৰ এইটো আজি প্ৰথমটো দিন, 1 তাৰিখ যিহেতুকে, আৰু সকলোৰে দিনবোৰ যাতে সুখেৰে ভৰি যাওক। এই 2023টোত যাতে সকলোৰে মনৰ আশা পূৰণ হওক, তাৰে কামনা কৰিলোঁ। এই ৰাতিপুৱাই জাষ্ট শুই উঠিছোঁ। আৰু আজি যিহেতুকে বহুতেই ক'ৰবাত নহয় ক'ৰবাত ফুৰাৰ প্লেনিং কৰে, আৰু আমিও কৰিছোঁ। আৰু সেই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু আপোনালোকে কোনে ক'ত ক'ত ফুৰিব গৈছে জনাবচোন দেই কমেণ্টত, ভাল লাগে জনালে। আৰু তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক তেন্তে। পাহাৰটো চাওক কি ধুনীয়া লাগিছে। দীপৰ বিল এয়া, আৰু ইয়াতো পিকনিক খাবলৈ বহুত মানুহে আহিছে। এইয়া পিকনিক খাই আছে তাত মানুহবোৰে। এয়া কপিলী পিকনিক স্পট আহি পালোঁ, আৰু এইফালেৰে এনেকৈ সোমাই যাব লাগিব এখন গেট। ইয়াৰে চিনাৰীবোৰ চাওক, এইটো বাঁহৰ দলং, খুবেই ধুনীয়া। এইবোৰ কুঁৱলী পৰিয়ে আছে, এতিয়াও দেখি আছে 10টা বাজি গ'ল, তথাপি কুঁৱলী ইয়াতে বহুত। এতিয়া গেট পাছৰ বাবে এতিয়া টিকেট ল'ম। এইটো কেঁচা ৰাস্তাৰে এইফালে যাব লাগিব, এইটো ৰাস্তাৰে সোমাই। এয়া গাড়ী পূৰা পিকনিক খোৱা, ফুৰিব অহা, পিকনিক খোৱা, এইবোৰ চব গাড়ী পূৰা ভৰ্তি। নামি দিওঁ নামি দিওঁ। গ'লোঁ এয়া ৰাণীৰ পিকনিক স্পট। আপোনালোকক দেখুৱাই আছোঁ, সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব।
আমাৰ পৰিয়ালটো মানে খুৰাক আহিছে আৰু মাইনা, বাবুৰ পাপা আৰু মই, তেনেকৈ আমি 4জনে মিলি 5জনে মিলি ইয়াতে খাম আৰু খানাটো। এতিয়া আমি বহিবৰ বাবে জাগা বিচাৰি আছোঁ, এইখিনিতে বহিম বুলি ভাবিছোঁ। ছোৱালী আৰু বাবুৰ পাপা, খুৰা, আমি ইয়াতে আৰু খাম আৰু গোটেইবিলাকে। প্ৰথমে চাহ কাপ খাই লওঁ। ভাল লাগছে গৰু গ্ৰুপত খালে বেছি ভাল লাগে আৰু। এতিয়া তেনেকৈ আমাৰ সিফালৰ পৰা মানুহ আহিছে, গৈছে ক'ৰবাত। আমাৰ যিহেতুকে সৰু আছে বাবু, সেই গতিকে বেছি দূৰত যাবও নোৱাৰোঁ, সেইকাৰণে ইয়াতে আহিলোঁ আৰু। লাজ নকৰিবা দেই খোৱা সকলোৱে। এতিয়া নিজৰাটো চাবলৈ যাম ইয়াৰে, আপোনালোককো দেখুৱাই আছোঁ, চাই যাব ভিডিঅ'টো। পুৰা তামোল খাই মজগুল আৰু এইটো পুৰা চাই দিয়া আৰু এইটো আমাৰ সৰু হিৰাটো, এইটো আমাৰ ডাঙৰ মাটো। সকলোকে আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলোৰে দিনবোৰ যাতে সুখময় হয় তাৰে কামনাৰে হেপী নিউ ইয়াৰ। ধুনীয়া লাগিছে পাহাৰকেইখন চাওকচোন, খুবেই ধুনীয়া ইয়াৰ পাহাৰবোৰ। নিজৰাটো অলপ আগত আছে আৰু তালৈকে গৈ আছোঁ। যা খুঁজিবি যা। এইটো নদীটো এটা কোনোবা
एक जगह वहाँ जा रहे जल्दी आओ माझे माझे नाम पानी कैसे है सुसुरी सुसुरी जाबी इफिन दिया ओए हाथ दी याते भरी दी गुनु तल फाले चामा इफिन दिया ओए हाथ दी याते भरी दी गुनु तल फाले चामा নামি যোৱাত অলপ অসুবিধা হৈছে দেখুৱাই আছোঁ ৰ'ব আপোনালোকক ওচৰৰ পৰা নিজৰাটো ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাই আছোঁ চাই যাওক ভিডিঅ'টো পানীটো যে খুব ঠাণ্ডা আৰু মানে খুব ভাল লাগে আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে আহক আৰু এটা সাৱধান ৰাখিব লাগিব পাথৰবোৰ একেবাৰে পিছল আৰু সেই গতিকে পানীত নামিব বিচাৰি আছোঁ পিছল বাবে অলপমান ভয়ো লাগে পানীটো খুবেই ঠাণ্ডা ভাল লাগিছে আপোনালোকে আহিব ভাল পাব ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য বিৰাটেই ধুনীয়া আৰু আপোনালোকে আহক এনজয় কৰক ইয়াতে আৰু চাই যাওক মই ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখুৱাম ইয়াৰে পানীবোৰ যে খুবেই ঠাণ্ডা একদম ফ্ৰিজৰ পানীৰ দৰে ঠাণ্ডা
ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন আপোনালোকে আহক ইয়ালৈ ৰাণীত খুবেই এটা ধুনীয়া পৰিৱেশ আপ আছে আপৰ ফালে গৈ আছো আৰু এটা ৱাটাৰফল আছে এইফালে বোলে তাকে চাবলৈ গৈ আছো দেখুৱাই আছো আপোনালোককো চাই যাব আহিব আপোনালোকে খুব ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাই এইখিনি খুবেই ভাল লাগে আহিব বহুত আপৰলৈকে গ'লোঁ কিন্তু ৱাটাৰফলটো দেখা নাপালোঁ ইয়াতে নাই গড়ভাঙাৰ ফালে আছে বুলি কৈছে লখৰাৰ পৰা 21 কিলোমিটাৰমান দূৰত হয় চাম বুলি বহুত আশা কৰিছিলোঁ কিন্তু বহুত আপৰলৈকে গ'লোঁ নেদেখিলোঁ আৰু নামি আছোঁ আপৰ পৰা এতিয়া গৈ আৰু ডাইৰেক্ট খানাটো খাম আৰু ৰেডি কৰি আছে এয়া পনীৰ আৰু মাংস বেলেগ আৰু একো নাই ইয়াতে বডিৰ টেমা হৈ গ'ল ঠাডালে মাৰিছে ৰে এটা ভূত চলে কি আপছিছা কোৱা বাবু কোৱা ডালি আঞ্জা দি দিয়ক এটা মোৰ নাখোৱা এনেকৈ খোৱা আমাৰ ইয়াতে দি ক্লাছ হয় আঞ্জাটো ঢালি লোৱা বাবু পানীটো খুলি লওঁ দে এতিয়া ঘৰত যাবলৈ ওলাইছোঁ পিকনিক খোৱা হ'ল ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব কমেণ্টত জনালে ভাল লাগিব আৰু খুবেই ধুনীয়া ইয়াৰ পৰিৱেশটো আপোনালোকে আহিব আৰু ইয়াৰ পানীটো যে খুব চেঁচা আৰু ঠাণ্ডা নিজৰা পানী যিহেতুকে আৰু দেখিছে প্ৰাকৃতিক সৌন্দৰ্য কিমানেই ধুনীয়া আপোনালোকে আহক ফুল এনজয় কৰক ইয়াতে আহি আৰু তেনেহ'লে আৰু নৱবৰ্ষৰ আকৌ এবাৰ শুভেচ্ছা জনালোঁ সকলোৰে যাতে সকলো সপোনবোৰ পূৰ হয় তাৰে কামনাৰে আজিলৈ ইমানতে এৰিলোঁ হ্যাপি নিউ ইয়াৰ হেপী নিউ ইয়াৰ হ্যাপি নিউ ইয়াৰ মানুহ হৈছে বহুতখিনিয়ে হৈছে তাৰ পৰা গাড়ীবিলাক বহুত
No, no, no. Bol, jump, bol. Nah,